পুনৰবাৰ নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ধামাকা হ'ব ভাবিছোঁ আশা কৰিছোঁ ভাল হ'ব আৰু চাই থকা ভিডিঅ'টো শেষলৈকে স্কিপ নকৰিবা মানে আজি আমাৰ দেৰগাঁৱত বিহু ফাংচন পাতিছে যিহেতু কাৰণে দিনতে ষ্টাৰ্ট কৰিছোঁ ৰাতি আহিব যিহেতু মুহন আৰু কেকেদা সিদ্ধাৰ্থ আৰু দীপজ্যোতি গাঁৱত বেহাৰ আউটপোষ্ট মুখ্য চৰিত্ৰ তো ভিডিঅ'টো ধামাকা হ'ব বুলি ভাবিছোঁ চাই থকা শেষলৈকে যদি বিশ্বাস হোৱা নাই চাই লোৱা প্ৰথমে সমূহ দেৰগাঁওবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু আজি আপোনালোক সকলোকে লগ পাবলৈ আমি গৈ আছোঁ দেৰগাঁও কেন্দ্ৰীয় বিহুতলী পুৰা চিঞৰ-বাখৰ হৈ আছে ভইচটো নাহিবও পাৰে তো ডাইৰেক্টলি দেখাই আছোঁ গাইজ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গৈছে ফাইনেলি এয়া হৈছে কৌতুক অভিনেতা অতুল পাচনি ডাঙৰীয়া আৰু অতুল পাচনি ডাঙৰীয়াই কৌতুকেৰে দৰ্শকৰ মন আপ্লুত কৰিছে আৰু কাষতে বহি আছে সেয়া তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু সকলো আহি আজি আমাৰ দেৰগাঁৱত উপস্থিত হৈছেহি আৰু আজিৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ মোহন আৰু কেকেদা ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি তেওঁলোকৰ কাৰণে বহুত মানুহ গোট খাইছে একদম দেৰগাঁও গোটেই সমগ্ৰ দেৰগাঁৱৰ মানুহ উঠি আহিল যেন পাইছোঁ আৰু এয়া আহি পাইছেহি ইতিমধ্যে আৰু দেখিছা এয়া ষ্টেজলৈ সোমাই আহোঁতেনে কেনেকুৱা এটা ভিৰ হৈছে চেলফি গোটেই ফ্লাছ জ্বলাই এয়া দীপদা সোমাই আহিছে আৰু দুয়োজন আহি মেলি ষ্টেজৰ কাষতে অলপ টাইম বহিছে আৰু কিছু লোকে চেলফি লৈছে আৰু এয়া আৰু বহু অপেক্ষাৰ অন্তত দুয়োজন ফাইনেলি ষ্টেজলৈ উঠি আহিলে আৰু দৰ্শকৰ কিমান যে ফূৰ্তি পাইছে দৰ্শকে আৰু এয়া মোহন কে আৰু এতিয়া আপোনালোকক আমনি নকৰি তেওঁলোকৰ অনুষ্ঠান চাওক আপোনালোকে যিটি গাই নাথাকোঁ আৰু তেওঁলোকৰ অনুষ্ঠান চাই থাকক উপভোগ কৰক আৰু এইখিনিতে অনুষ্ঠানৰ মাজতে কেকেদাই দেৰগাঁৱৰ ইউটিউবাৰসকলক ধন্যবাদ জনাইছে মানে দেৰগাঁৱৰ বুলি নহয় যিসকলে ইউটিউব কৰি আছে তেওঁলোকৰ এটা ধুনীয়া প্লেটফৰ্মত কৰি আছে যিহেতু আৰু তেওঁলোকে কৈছে যে এটা ভাল কথা কৈছে ইউটিউবাৰসকলে গোটেই যাতে লাইভ প্ৰগ্ৰেমটো ইউটিউবত আপলোড নকৰে তাকে তেওঁ অনুৰোধ জনাইছে বাকী অলপ কাটকুট কৰি মেলি আপলোড কৰক ইউটিউবাৰজনেও ভিউজ পাওক তেওঁলোকেও প্ৰগ্ৰেম পাওক সেইটোকে কৈছে আচলতে কেকেদাই খুব ভাল কথা এটা কৈছে কথাটো আচলতে অপ্ৰিয় হ'লেও সত্য আৰু আপোনালোকে এতিয়া পিছৰ অনুষ্ঠানখিনি উপভোগ কৰক
আৰু ক্ৰিকেটাৰ অনুৰাগী এজনে কেনেদৰে চিঞৰিছে চাওকচোন আচলতে তেওঁ ভাল পাই বাবে চিঞৰিছে আৰু এয়া হৈছে ক্ৰিকেটাৰহঁত ওলাই যোৱাৰ কিছু মুহূৰ্ত আচলতে কিমান যে মানুহৰ ভিৰ সঁচাকৈ আমাৰো মন যায় পথাৰত এক প্ৰকাৰৰ জনসমুদ্ৰ বুলি ক'ব লাগিব আচলতে মানুহ চাওক কিমান হৈছে মানুহ আৰু এয়া হৈছে বিহু মঞ্চত আমাৰ অতিকৈ মৰমৰ নীলাক্ষী নেওগ বা তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছে আৰু গীত গোৱাৰ ষ্টাৰ্ট কৰি দিছে যিহেতু বিহু মেইন আৰু গান মেইন আৰু আপোনালোকে এতিয়া নীলাক্ষী বাৰ গীত শুনক আৰু এনজয় কৰক যিটি গাই নাথাকোঁ অলপমান চাওক আৰু ফূৰ্তি কৰক আৰু বৰ্তমান সময়ত নীলাক্ষী বাও এক প্ৰকাৰৰ আগবঢ়া এগৰাকী অসমৰ গায়ক বুলিয়ে ক'ব লাগিব লচপচি দেহাতীকে লৈ এনেকৈ বহুতো কেইটা গীতত তেওঁ বহুত পপুলাৰিটি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আজি আমাৰ দেৰগাঁৱৰ বিহু মঞ্চত নীলাক্ষী বা বহুত বেছি ভাল লাগিছে আচলতে প্ৰগ্ৰেমটো বহুত ধুনীয়া ধুনীয়া গীত গাই আমাক আপ্লুত কৰিছে আৰু চাই থাকক আৰু এয়া অনুষ্ঠানৰ মাজভাগত আচলতে আমাৰ ডেকাসকলৰ যিহেতু নাচ মেইন ময়ো নাছিলোঁ খুব ভিডিঅ' কৰিবলৈ নহ'লে আৰু এওঁলোকক অকণমান ভিডিঅ'ত দেখাওঁ বুলি ভিডিঅ'টো কৰি থ'লোঁ তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰিব আৰু নতুনকৈ যে চেনেলটো ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বুলি ভাবিছোঁ আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় বাই বাই থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' লভ ইউ অল আৰু এইখিনিলৈকে ভিডিঅ'টো যিসকলে চাই আছে বহুত বেছি ধন্যবাদ আৰু এয়া ক্ৰিকেটাৰহঁতৰ লগত অলপ ফটো মাৰিলোঁ তো বাই বাই